নমস্কাৰ মৰমৰ বন্ধু-বান্ধৱীসকল, নতুন বছৰৰ শুভেচ্ছা জনালোঁ। আৰু আজি ঘৰতে আছোঁ, এনেদৰে আছোঁ দেখিছেনে। তাৰমানে মোৰ গাটো বেয়া আৰু এখন মাৰি থৈছোঁ ঘৰৰ কাৰণে। আৰু আজি আমি ক'তো যোৱা নাই, ঘৰতে খাম বুলি ভাবিছোঁ। আৰু এয়া ছোৱালী মাৰ্চাৰ লগত খেলি আছে আৰু এয়া মানুহজনে যা যোগাৰ কৰিছে। মোৰ গাটো বেয়াৰ কাৰণে ইমান বিশেষ একো কৰা নাই, লাগি দিম বাৰু দুই এটা কামত। আচলতে আমাৰ এইটো মানে পৰিৱেশটো দেখাই দিছোঁ, এইটো বনাই থকা হৈছে। আমি ইয়াতে খাম বুলি ভাবিছোঁ। আমাৰ ঘৰটো সম্পূৰ্ণ হোৱাগৈ নাই। এয়া এনেদৰে অকণমান আৰম্ভণি কৰিছোঁ আৰু এয়া কাপোৰ মেলি থোৱা আছে। আৰু আচলতে আমাৰ ঘৰটো হোৱাগৈ নাই। আমি এয়া ঘৰ আছোঁ, এইটো কেঁচা ঘৰ। এয়া মানুহজনে পাচলি কটা আৰম্ভ কৰিছে। এয়া আৰু এয়া মাংস আৰু এয়া গৰম পানী দি থৈছোঁ। আৰু এই কাপ চাহ মই বনাই আনিছোঁ, চাহ একাপ খাই লওঁ। এয়া বাপেকে জীয়েকে লাগি আছে। আচলতে আমাৰ কলৈকো যোৱা নহ'ল কাৰণে আমি তিনিটাই ঘৰতে এনেদৰে খাম বুলি ভাবিছোঁ। মইতো ভিতৰতে বনাম বুলি কৈছিলোঁ, কিন্তু বাপেক আৰু জীয়েকে মানে নামানে, সিহঁতি এনেকৈহে খায়। মাংস উতলিছে আৰু দেখিছেনে। কিন্তু কেৰাহীটো আপোনালোকে বেয়া বুলি নক'ব দেই, কেৰাহীটো নালেটা নাই যদিও পেলাই দিয়া নাই। আৰু তাৰপিছতে আৰু এয়া দেখিছেনে, আজি যিহেতু স্পেচিয়েল দিন, এখন চব্জিয়ে জানো ভাত খাম, সেইকাৰণে বোলো আৰু এখন ভাজি বনাই লওঁ। এয়া মানুহজনকে লগাই থৈছোঁ আৰু কাটি দিবলৈ। মোৰ মানে চৰ্দি লগাৰ কাৰণে পানী কামবোৰ বৰ বিশেষ এটা কৰা নাই। আৰু ছোৱালী এয়া দেখিছেনে, তাইনো কাম কি আৰু, তাই আৰু এই মাৰ্চাৰ লগতে এনেই তাই খেলি থকা। তাইও বিশেষ গাটো ভাল নাই মাৰ্চাৰ। ভাবিছোঁ কাইলৈ এবাৰ তেনেই দেখা যাওঁচোন, কি হৈছে জানো, ভাত পানী খাব মন কৰা নাই। হৈ গ'ল আৰু দেই। এতিয়া ভাজি কাৰণে বনাব আৰম্ভ কৰিছোঁ আৰু পিঁয়াজ কাটিছোঁ। কেনেকুৱা লাগিছে আজি? আমি ঘৰতে খাইছোঁ হয় নাই? আমাৰ দাদা আহিব নাই? আহিব, মাতিছোঁ। কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে নে? তোমাৰ কাৰণেহে কৰিছে দেউতাই হয় নাই? আমাৰ ভতিজাটো আৰু লগৰটো আহি পালে। নীলোৎপল, নতুন বছৰ শুভেচ্ছা থাকিল দেই। অ ল'ৰা, নতুন বছৰ শুভেচ্ছা থাকিলে। আৰু তোমাৰ বোলে আজি বাৰ্থডে হয় নেকি? হেপী বাৰ্থডে। এয়া এনেদৰে চবে ভাত খোৱাত ব্যস্ত দেই। এয়া ছোৱালী, এয়া মই কিন্তু খাবলৈ পোৱা নাই ইহঁতক যা যোগাৰ কৰি থাকোঁতে। এয়া খাবলৈ লৈছোঁ দেই, মোলৈ হ'লে কাঁহী নুজুৰিলে বাতিতে খাইছোঁ আৰু। ভালকে খা দেই, তেনেকেই খাই নে। এয়া খাই বৈ আজৰি হৈ অকণমান জিৰণি লওঁ বুলি ভাবিছোঁ, কাৰণ কাইলৈৰ পৰাতো আকৌ কামত লাগিবই লাগিব। সকলোকে আকৌ এবাৰ নতুন বছৰৰ শুভেচ্ছা জনালোঁ। আৰু আহি থকা দিনবোৰ যাতে সকলোৰে ভালে কুশলে পাৰ হওক তাৰে কামনা কৰিলোঁ। আৰু এটা কথা, মোৰ এই আজি বিশেষ দিনটোৰ কাৰণে মোৰ মানুহজনকে ধন্যবাদ দিব বিচাৰিছোঁ। মইতো বাহিৰত বনোৱা কথা ভবাই নাছিলোঁ। তেওঁ আৰু ছোৱালীৰ কাৰণে আজি মোৰ এই ভাল লগা দিনটো সঁচাকৈ বহুত ভাল লগা হৈ পৰিল। আৰু ইমানতে মোৰ ভিডিঅ'টো সামৰণি মাৰিলোঁ।